जता तबे गले जलप्रवाहपवितस्थले गले विलम्बलम्बितं भुजङ्गतुङ्गमालिकं दमद्दमद्दमद्दमन् निनादबद्धमर्भयं शकारछन्दताण्डवं तनुत्तनाः शिवम् जताकतः सम्भ्रमभरं निलम्पनिर्झरे विलोलन वीचिविल्लरे विरचनानमूर्धनि दगद्दगद्दगज्जलल् किशोरचन्द्रशेखरेरतिथि प्रतिस्थानं मम शं सराशिव। নমস্কাৰ জনাইছোঁ সকলোকে। 2025 বৰ্ষৰ মহাশিৱৰাত্ৰি সকলোকে বহুত বহুত ওলগ জনালোঁ, শুভকামনা জনালোঁ। হয়তো আজিৰ দিনটোতে সকলোৱে নিজৰ নিজৰ বহুতো মনৰ কামনা শিৱৰাত্ৰি বুলি শিৱ বাবাৰ ওচৰত হয়তো বহুতে প্ৰাৰ্থনা মাগিছে। আশা কৰোঁ সকলোৰে মনৰ কামনা পূৰণ হওক। আচলতে আজি ভিডিঅ'টো মহাদেৱৰ আৰাধনাৰে আৰম্ভ কৰিছোঁ। যিহেতু মই মহাদেৱৰ পৰম ভক্ত, সেয়ে তেখেতক স্মৰণ কৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া ওলাইছোঁ পানী তুলিবলৈ। আমাৰ ইয়াতে এটা নিয়ম আছে, আজি শিৱৰাত্ৰি প্ৰথম দিনাখন আইসকলে পানী তুলিবলৈ যায়। আমি সকলোৱে যিহেতু জানো, বিশ্বাস কৰোঁ যে আজিৰ দিনটোতে পাৰ্বতী মা আৰু মহাদেৱৰ বিবাহ হৈছিলে। সেয়ে আমাৰ গাঁৱৰ আইসকলে পানী তুলিবলৈ যায় আজিৰ দিনটোতে। ঢোল ডগৰ লৈ নাম গাই নাচি বাগি পানী তুলিবলৈ যায়। ময়ো তালৈকে ওলাইছোঁ। আপোনালোকক সকলো মই দেখাই যাম নিয়ম নীতিবোৰ কেনেদৰে কৰে। যেনেকৈ আমাৰ অসমীয়া বিবাহসমূহত দেখা যায় যে দৰা কইনাক গা ধুৱাবলৈ পানী তোলা হয়, ঠিক তেনেদৰে ইয়াত পৰম্পৰা কিছুমান কৰা হয়। এই পৰম্পৰা বহু দিনৰ পৰাই চলি আহিছে। আপোনালোকৰ ফালে বাৰু এনেকুৱা পৰম্পৰা আছে নেকি জনাবচোন কমেণ্টত। এতিয়া আহিছোঁ মহাশিৱৰাত্ৰি কিয় পালন কৰা হয় বা আজিৰ দিনটো কিয় মহাশিৱৰাত্ৰি বুলি কোৱা হয়। বহুতে হয়তো নাজানে। আজিৰ দিনটোতেই মাতা পাৰ্বতী আৰু মহাদেৱৰ বিবাহ হৈছিলে। সেয়ে এই দিনটোত শিৱৰ ভক্তসকলে ব্ৰত ৰাখে বা মনৰ যি আশা, মনৰ কামনা, সেই কামনা যদি আপুনি এই দিনটোতে মহাদেৱক আৰাধনা কৰি নিজৰ মনৰ প্ৰাৰ্থনা তেওঁৰ ওচৰত ত্ৰুটি কৰে, তেনেহ'লে বিশ্বাস কৰা হয় যে সেই মনৰ আশা পূৰণ হয়। এতিয়া হয়তো আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে যে ব্ৰত কেনেকৈ ৰখা হয়। আচলতে একো যে খাবই নালাগিব তেনেকুৱা কথা নহয়। বহুতৰে হয়তো বেমাৰ আজাৰো হ'ব পাৰে, কিছুমান ৰোগীয়া মানুহো থাকিব পাৰে বা বয়সস্থ মানুহ থাকিব পাৰে। তেওঁলোকে সাত্বিক আহাৰ খাব পাৰে। ধৰি লওক নিৰামিষ আহাৰ, কোনো ধৰণৰ মছলা, মাই মছলা, তেল আদি যাতে ব্যৱহাৰ নহয়। আৰু কিছু লোকে যিসকল সুস্থ লোক, তেওঁলোকে দিনটো ব্ৰতত থাকি কেৱল জল খাই ৰাতিলৈ পূজা পাঠ কৰি অন্ন গ্ৰহণ কৰিব পাৰে। আৰু কিছু লোকে ফল মূল এইবিলাক খায়ো ব্ৰত ৰাখিব পাৰে। আৰু পিছদিনাখন শিৱৰ আৰাধনা কৰি আপোনালোকে অন্ন গ্ৰহণ কৰিব পাৰে। মই বাৰু আজি দিনটো ব্ৰতত আছোঁ। সন্ধিয়াকৈ আৰাধনা কৰি পূজা পাতল কৰি মই অন্ন গ্ৰহণ কৰিম। আচলতে শিৱৰ যিসকল ভক্ত বা শিৱৰ যি আৰাধনা কৰে, তাৰ মনৰ পৰা অহংকাৰ দূৰ হয় বুলি বিশ্বাস কৰা যায়। সঁচাকৈয়ে আপোনালোকৰ অকণো অহংকাৰ থাকিব নালাগিব যি শিৱৰ ভক্ত হয়। কাৰণ শিৱ হৈছে এনেকুৱা এজন দেৱ ভগৱান, যি অলপতে সুখী হয়। তেওঁক কেৱল জল, বেলৰ পাত, ধতুৰা ফুল এইবোৰ দি আৰাধনা কৰিলেই তেখেত সুখী, সন্তুষ্ট হয়। সেয়ে তেখেতক ভোলানাথ বুলিও কয়, কাৰণ তেখেত হৈছে ভোলা। গতিকে আপোনালোকে যিমান পাৰে এই শিৱৰাত্ৰিৰ দিনটোত ব্ৰতত থাকিবলৈ চেষ্টা কৰিব, তেখেতক আৰাধনা কৰিবলৈ চেষ্টা কৰিব মনৰ পৰা। এতিয়া আহিছোঁ আমি পানী তুলিবলৈ।
ইয়াতে আইসকলে পানী তোলা নিয়মসমূহ কৰিছে। আচলতে আমিতো গংগা পানী আনিব নোৱাৰোঁ, সেয়েহে আমাৰ ওচৰৰে দলং এখন আছে, সেই তাতে পৰম্পৰা হিচাপে আগৰ পৰাই ইয়াতে পানী তোলা হয়। ইয়াৰ পৰাই জল নিয়া হয় মন্দিৰলৈ। এয়া আইসকলে নিয়ম নীতিবোৰ কৰিছে, ধূপ ধূনা জ্বলাইছে, চাউল ছটিয়াইছে, উৰুলি দিছে, তেনেকৈ পানী তুলিব এতিয়া। নাম কীৰ্তনেৰে উৰুলিৰে পানী তোলা হৈছে। ধূপ ধূনাৰে তেখেতক জল অৰ্পণ কৰিবলৈ পানী তোলা হৈছে। মই যেতিয়াৰ পৰাই জনা বুজা হৈছোঁ তেতিয়াৰ পৰাই শিৱৰ বহুত আৰাধনা কৰোঁ। মই পৰম শিৱৰ ভক্ত বুলি ক'লেও ভুল নহ'ব। স্পিৰিচুৱেলিটিটো দেখাব লগা বস্তু নহয়, কিন্তু তথাপি নিজৰ মনৰ যি ভাৱ সেয়াহে মই আপোনালোকক ব্যক্ত কৰিছোঁ। যদি কিবা ভুল হৈছে, যদি কিবা মই ভুলকৈ কৈছোঁ, তেনেহ'লে আপোনালোকে শুধৰাই দিব। হয়তো মই ইমানখিনি জ্ঞাত নহয়, তথাপি যিমানখিনি জানো, যিমানখিনি নিজৰ সম্য জ্ঞান হৈছে, সেইখিনিকে আপোনালোকৰ ওচৰত ব্যক্ত কৰিছোঁ। এতিয়া পানী তোলা পৰম্পৰা শেষ হৈছে। তাৰপিছতে মন্দিৰলৈ বুলি আহিছে আইসকলে। এইফালে এতিয়া নাম কীৰ্তনেৰে সকলোবোৰ আমি মন্দিৰলৈ যাম। আজি যদিওবা ব্ৰত ৰাখিছোঁ, দিনটো অনাহাৰে আছোঁ, তথাপি কিন্তু অলপো এনেকুৱা লগা নাই দুৰ্বল ভাৱ বা অসুস্থতা এনেকুৱা লগা নাই। বহুতে হয়তো ক'ব আপোনালোকে এই ব্ৰত ৰাখিলে এনেকুৱা হ'ব, তেনেকুৱা হ'ব, হয়তো মূৰে ঘূৰাব পাৰে, হ'বও পাৰে যদি কোনোবা অসুস্থ মানুহ হয় বা বৃদ্ধ মানুহ হয়। কিন্তু যেতিয়া মনৰ পৰা কিবা এটা বিচৰা হয়, কিবা এটা আৰাধনা কৰা হয়, মনৰ পৰা আপুনি যদি ভক্তি কৰে, তেনেহ'লে এনেকুৱা ধৰণৰ কোনো অসুবিধা নহয়। আপোনালোকে মনৰ পৰা তেখেতক আৰাধনা কৰিব, আপোনালোকৰ কোনো একো অসুবিধা নহয়। এয়া আমি আহি পালোঁ এতিয়া মন্দিৰ। সকলোৱে আদৰিবলৈ আহিছে ভকতসকলে। ইয়াতো উৰুলি দিছে, উৰুলি দি ইয়াত ধূপ ধূনাৰে সকলোকে আদৰিছে, জল ছটিয়াইছে, চাউল ছটিয়াইছে। যেনেকৈ দৰা আহিলে যে আদৰা হয়, ঠিক তেনেদৰে পৰম্পৰা কৰিছে। যিহেতু মা পাৰ্বতী আৰু মহাদেৱৰ আজি বিবাহৰ দিন, সেয়ে নাম কীৰ্তনেৰে ধূপ ধূনাৰে চাউল ছটিয়াই উৰুলিৰে সকলোকে আদৰিছে মন্দিৰৰ ভিতৰলৈ। এই আইসকলে কীৰ্তন কৰিছে। এয়া শেষত সকলোৱে সেৱাভাগ লৈ মন্দিৰৰ ভিতৰলৈ সোমাব আৰু মন্দিৰৰ ভিতৰত। মন্দিৰৰ ভিতৰৰ দৃশ্যটো মই আপোনালোকক দেখাইছোঁ। এয়া সকলো আহি মন্দিৰত উপস্থিত হৈছে। ভকত ইয়াতো আছে। এয়া সকলোৱে নাচি বাগিও আছে। সেইফালে হৈছে মন্দিৰ ভিতৰখন। আজি যিহেতু মই দিনটো ব্ৰতত থাকিলোঁ, সেয়ে ইয়াতে পূজা ভাগ কৰি বাবাৰ ওচৰত সেৱা জনাই ঘৰলৈ বুলি আহিলোঁ। এয়া ঘৰত আহি মই আজি ব্ৰত ভাগিলোঁ। তাৰপিছতে নিৰামিষ ভাত খাইছোঁ, বইল, আৰু ভোক যিহেতু লাগিছেই, সেয়ে ফলাহাৰ অলপ খাব ওলাইছোঁ, আপেল আৰু খিচমিচ। কাইলৈ মন্দিৰৰ দিনৰ ভাগৰ দৃশ্য মই আপোনালোকক দেখুৱাম। গতিকে আজিলৈ বাই, সকলো ভালে থাকক। হৰ হৰ মহাদেৱ।